আমাৰ এইখন মহাবিদ্যালয়ৰ এক্স প্ৰিন্সিপাল শ্ৰী তৰুণীকান্ত ৰায় ডাঙৰীয়া, উপস্থিত আমাৰ এইখন মহাবিদ্যালয়ৰ অৰ্থনৈতিক বিভাগৰ অধ্যাপক ডাঙৰীয়া, দৰ্শন বিভাগৰ অধ্যাপক ডাঙৰীয়া আৰু আমাৰ পলিটিকেল সায়েন্স ডিপাৰ্টমেণ্টৰ ছাৰসকল, উপস্থিত আমাৰ ডাঙৰ দাদা বাইদেউসকল আৰু সন্মুখত বহি থকা মোৰ বন্ধু বান্ধৱীসকল। মোৰ নাম মাইনুৰ ইছলাম। মই এইবেলি চাপৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা HLC পাছ কৰি এইখন মহাবিদ্যালয় ৰত্নবীৰ কলেজত মই পলিটিক্স ডিপাৰ্টমেণ্টত মই নাম লগাইছোঁ। মোৰ ঘৰ টিলাপাৰা। মোৰ এইখন মহাবিদ্যালয়ত নাম ভৰ্তি কৰাৰ এটা বিশেষ উদ্দেশ্য আছে। মই জনামতে এইখন মহাবিদ্যালয়ৰ গোটেই অসমৰ ভিতৰত এটা সুনাম আছে। এই সুনাম মই শুনি আৰু এইখন মহাবিদ্যালয়ত যাতে মই পঢ়ি এজন ভাল মানুহ হ'ব পাৰোঁ, সমাজৰ বাবে, দেশৰ বাবে, ৰাজ্যৰ বাবে ভাল এজন মানুহ হৈ দেশৰ গুণাগুণ হিচাপে দেশৰ সেৱা কৰাব পাৰোঁ। আৰু এইখন মহাবিদ্যালয়ত যি ছাৰ হওক বা প্ৰাকৃতিক সৌন্দৰ্য হওক, এই প্ৰাকৃতিক সৌন্দৰ্য কিন্তু আমি বহুত কলেজত দেখিছোঁ, কিন্তু এনেকুৱা ধৰণৰ প্ৰাকৃতিক সৌন্দৰ্য আমি দেখা নাই। বহুত সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য, মানে ইমান সৌন্দৰ্য, মানে ইয়াত আহিলে যেন মনটো মানে একদম ভৰি পৰে, আনন্দ ভাল লাগে বহুত। আৰু আমাৰ এইখন মহাবিদ্যালয়ৰ ছাৰ বাইদেউসকলো বহুত ধুনীয়া অভিজ্ঞ ছাৰ বাইদেউসকল। গতিকে আমি এইখন মহাবিদ্যালয়ত এডমিশ্যন লৈছিলোঁ আৰু মোৰ দাদা বাইদেউসকল বা ছাৰ বাইদেউসকলৰ পৰা এটা পৰামৰ্শ ল'ব বিচাৰিম যে আপোনালোকে আমাক আশীৰ্বাদ কৰিব, দোৱা কৰিব, যাতে আমি এইখন মহাবিদ্যালয়ৰ পৰা আমি এইটো বেঞ্চে আমি গোটেই অসমৰ ভিতৰত এটা ভালকৈ ৰেজাল্ট কৰি আমি এইখন মহাবিদ্যালয় এটা সুনাম কঢ়িয়াই আনিব পাৰোঁ। তাৰ বাবে আপোনালোকে চবে আমাক আশীৰ্বাদ কৰিব। আমি যাতে এইখন মহাবিদ্যালয়ৰ আগৰ পৰা যিটো সুনাম, এই সুনামটো আমি ধৰি ৰাখিব। এইখিনি কৰি মই সামৰিছোঁ।